হেল্ল' এভৰিৱান, যিহেতু তোমালোকৰ এতিয়া CW কাউন্সেলিং ষ্টাৰ্ট হ'ল, চ' 26ৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকে এপ্লাই কৰিব পাৰিবা। সেইখিনি তোমালোকে কৰি ল'বা। কিন্তু আজি আমি ভিডিঅ'টোত পাতিম এটা ইম্পৰ্টেণ্ট টপিক, যে এইবাৰ কাট অফটো অলপ নামিব পাৰে নি, বা আগৰবাৰতকৈ অলপ চেঞ্জ হ'ব পাৰে নি, এনেকুৱা কিবা চান্স আছে নি। চ' ফাৰ্ষ্ট কথা হ'ল, এইবাৰ যোনখন তোমালোকৰ ইউজাৰ গাইডখন দিছে, তাত তোমালোকে দেখিবা যে এটা বস্তু য'ত আগতে আমি দেখা পোৱা নাছিলোঁ তেনেকৈ, যে তোমালোকৰ এইবাৰ কম্পালচৰি ছাবজেক্ট যোনটো আছে সেইটো তোমাৰ ছাবজেক্ট ৱাইজ কম্পালচৰি ছাবজেক্ট এনেকৈ বান্ধি দিয়া হৈছে। চ' তোমালোকৰ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল নহয়, কেমিকেল, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন, এনেকুৱা ছাবজেক্টখিনিৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্সটো কম্পালচৰি কৰি দিছে। আৰু দেন তোমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন, তাৰপৰা ইনষ্ট্ৰুমেণ্টেশ্যন, এনেকুৱা ইনফৰমেশ্যন টেকন'লজি, IT যোনটো আছে। চ' এইকেইটা ছাবজেক্টৰ কাৰণে ফিজিক্স এণ্ড মেথামেটিক্সটো কম্পালচৰি কৰি দিছে। ইয়াত লিখা আছে এনি ছাবজেক্ট আউট অফ কেমেষ্ট্ৰি, কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, এইখিনি তোমাৰ কথাখিনি, এগ্ৰিকালচাৰ, এইখিনি কথাও দিয়া আছে। চ' এইটোৱে এটা যে তোমালোকৰ, কাৰণ বহুতৰে এতিয়া কম্পালচৰি ছাবজেক্ট মেথছ নাথাকে, বায়'লজি থাকে, কিন্তু তেওঁলোকে তোমাৰ ভাল ৰেংক পোৱা থাকে, যেনেকৈ নীট এছপিৰেণ্ট কিছুমান থাকে, তেওঁলোকৰ ৰেংকটো বহুত ভাল থাকে। আৰু বাট তেওঁলোকে তোমাৰ কি হয়, মেথছটো তেওঁলোকৰ কম্পালচৰি ছাবজেক্ট হিচাপে নাথাকে। চ' সেইটোৱে এটা তোমালোকৰ ফেক্টৰ হ'ব পাৰে, যে তাত এটা ভেকেঞ্চি সৃষ্টি হ'ব পাৰে। কাৰণ যদি তোমাৰ এইকেইটা কম্পালচৰি ছাবজেক্ট হয়, তেতিয়া তোমালোকক কি হ'ব, যে এইকেইটা ব্ৰাঞ্চত তোমালোকে এলিজিবল নহ'ব পাৰা। চ' তেতিয়া কি হ'ব, এটা ভেকেঞ্চি সৃষ্টি হ'ব। তেতিয়া তোমাৰ কি হ'ব, কাট অফটো অলপ নামিব পাৰে। কাৰণ যিসকলৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ দুইটা আছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, তাৰপৰা তোমাৰ সেইটো যদি থাকে, তেতিয়া তেওঁলোকে এই ব্ৰাঞ্চকেইটাৰ কাৰণে এলিজিবল হ'ব, আৰু তেতিয়া তেওঁলোকে এপ্লাই কৰি দিব পাৰিব। চ' সেইটো এটা ফেক্টৰ হ'ব পাৰে। এইবাৰ কাট অফটো অকণমান নমাৰ কিবা এটা চান্স আছে। চ' ইয়াত আৰু এটা লিখা আছে, তোমাৰ যোনটো STৰ কাৰণে মিনিমাম ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, এই ছাবজেক্টকেইটাত 3টাৰে পাৰ্চেণ্টেজ হ'ব লাগিব 40%। STৰ কাৰণে হ'ব লাগিব 40%, SCৰ কাৰণে 45%, দেন বাকী তোমাৰ OBC, জেনেৰেল যিসকল আছা, তেওঁলোকৰ কাৰণে মিনিমাম 50% হ'ব লাগিব। চ' এইটো ৰিকুৱাৰমেণ্টতো বহুতখিনি মানে এলিজিবল নহ'ব পাৰে। চ' এইটো এটা ফেক্টৰ আছে। কাৰণ কিছুমানৰ ৰেংক ভাল থাকিলে, এইকেইটা বস্তু যদি ছেটিছফাই নকৰে, তেতিয়াও তেওঁলোকৰ মানে ছিটটো অলপ পোৱা চান্সটো কমি যাব পাৰে, তেতিয়া তোমালোকৰ ভেকেঞ্চি ওলাব পাৰে। চ' এইটো ক্ষেত্ৰত বেছ কৰি তোমাৰ কাট অফটো অলপ নামি যাব পাৰে। কাৰণ যিসকলৰ এইটো ভেকেঞ্চি পাৰ কৰিব, তেওঁলোক এলিজিবল হৈ যাব, আৰু এলিজিবল হোৱাখিনিয়ে ছিট পাব। চ' এইকেইটা ফেক্টৰ অলপ ডিপেণ্ড কৰিব পাৰে। আৰু তোমালোকৰ যিসকলে NCL বা PRC বনোৱা নাছিলা, তেওঁলোকৰ এতিয়া এটা অপশ্যন পালা, যে তোমালোকে যিবোৰ এনেকুৱা আছটোৱে DTয়ে তোমাৰ তাত এটা ফৰ্মেট বনাই দিছে, তোমালোকে সেইকেইখন ফিল আপ কৰি ছাবমিট কৰি দিলেই হ'ব। আৰু যেতিয়া তোমালোকৰ PRC বা NCL এইখন আহিব বনাই মেলি, তেতিয়া তোমালোকে সেইখন অফলাইন ভেৰিফিকেশ্যন বা ইভাগে ছাবমিট কৰি দিব লাগিব। তাৰপৰা বাকীখিনি ডকুমেণ্টছৰ কথাও ইয়াত দিয়া আছে, কাষ্ট, ভেলিড, চব তোমালোকে বস্তুখিনি ভেলিড বস্তু দিবা। কাৰণ ইনভেলিড দিলে তোমালোকৰ কি হ'ব, যে তোমালোকৰ যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তেতিয়া যদি তোমালোকক ৰিজেক্ট কৰি দিয়ে, তেতিয়া তোমালোকৰ ছিটটো কেঞ্চেল হৈ যাব পাৰে। চ' এইখিনি বস্তু তোমালোকে গুৰুত্ব দিবা। আৰু EWSৰ বস্তুখিনিও ইয়াত চোৱা, ইকনমিকেলি উইকাৰ ছেকশ্যন বুলি আছে, তাত ভেলিড EWS এজ অন ডেট। চ' তোমালোকে ডেট পাৰ হোৱা EWSবোৰ নিদিবা, যিবোৰ ডেট অন ডেটত থাকে সেইখিনি দিবা। চ' বাকীখিনি এইখিনি বস্তু আছিল। আৰু কিবা যদি ডাউট থাকে, তোমালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিবা। এনি কাইণ্ড অফ ডাউট তোমালোকে বেলেগক সোধাতকৈ DT সুধিবা, তেতিয়া তোমালোকৰ কি হ'ব, তোমালোকে ছেফ ছাইডত থাকিবা। চ' ভিডিঅ'টোত এইখিনি বস্তুৱে আছিল। তোমালোকে এইবাৰ অলপ কাট অফটো কমিব পাৰে, মানে মই এজাম্পশ্যন কৰিছোঁ, সেইটো ডাইৰেক্ট একুৰেট নহয়। চ' ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ।